Hey guys, মোৰ মৰমৰ বন্ধুসকল আমাৰ ছোৱালীটো কেনেকুৱা দুষ্ট একেবাৰে Hey guys, মোৰ মৰমৰ অসমবাসী ৰাইজ আচলতে আমাৰ মন্ত্ৰী এমএলএ এইবিলাকে ইলেকশ্যনৰ আগত আগে কি ভাষণ দিয়ে হেতে ৰাস্তা লাগে ৰাস্তা দিম যি লাগে তাকে দিম এনেকুৱা মন্তব্য তেখেতলোকৰ মানে ইলেকশ্যন হৈ যোৱাৰ পাছত আৰু হেতে এই ৰাস্তাটো ভাল হৈছে না বেয়া হৈছে এটো নাজানে চাবলৈ এনেকুৱা এতিয়া আমাৰ গাঁও ওচৰতে এতিয়া পিডব্লিউডি ৰাস্তা আহিছে এই ৰাস্তাটো আপোনালোকে চাই লওক কেনেকুৱা দিছে ৰাবিছ দিছে না ৰঙা মাটি দিছে আপোনালোকে চাই লওক সকলোৱে যাতে এই ভিডিঅটো শেয়াৰ কৰি দিয়ে আৰু যোন কন্ট্ৰাক্টৰক দিছে এই কন্ট্ৰাক্টৰৰ পৰা এই বঞ্চিত কৰি বেলেগ কন্ট্ৰাক্টৰ লগাই একেবাৰে কামটো যাতে ভালকে চলাই যাওক ৰাবিছ দিব লাগে সব ৰঙা মাটি দিয়ে আৰু এতিয়া আমাৰ বাৰিষা সিজনত স্কুল যোৱা ল'ৰা ছোৱালী আৰু কেনেকুৱা যদি এম্বুলেন্স কিবা কিবি মাতিবলৈ এমাৰ্জেন্সি সময়ত মাতিবলৈ লগিয়া হয় এই তেতিয়া আমাৰ কিমান অসুবিধা হ'ব এই ৰডটোত আপোনালোকে চাই লওক কেনেকুৱা ৰাবিছ দিছে আৰু যাতে মোৰ চেনেলৰ নতুন আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ইয়া ৰাবিছ না ৰঙা মাটি সব চাওক আপোনালোকে কেনেকুৱা বনাইছে কোন কন্ট্ৰাক্টৰক দিছিলে এইবিলাক কাম এইবোৰ কাম আৰু ফেসবুক পেজটো ফলো কৰি দিব আৰু বেছিকৈ শেয়াৰ কৰি দিব বন্ধুসকল মাথাৰ পৰা এই মাথালৈ মানে এনেকুৱাই সব ৰঙা মাটি সব এনেকুৱা দুখ লাগিছে নহয় মনত ৰাস্তা একেবাৰে বেয়া ৰঙা মাটি লগাই দিছে সব ৰাবিছ লগাব লাগে ৰঙা মাটি সব আৰু এতিয়া বালি পেলাই আছে এই ৰঙা মাটিৰ ওপৰত বালি পেলালে কি হ'ব আৰু বাৰিষাত পানী গিৰিলেটো এই একেই অৱস্থাতে কেতিয়াও ভাল নহয় এই ৰাস্তাটো চাই লওক আপোনালোকে বেছিকৈ শেয়াৰ কৰি দিয়ে যাতে এই ভিডিঅটো